নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ। এই মুহূৰ্তত যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক বেয়া কৰিছিলে তেওঁলোকৰ বাবে আহি পৰিছে এটা গুৰুত্বপূৰ্ণ খবৰ। কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে আহি পৰিছে এখন নটিচ। তো তেওঁলোকে কেনেকুৱা ধৰণে এক্সাম দিব লাগিব, কিমান নম্বৰ থাকিব, কেতিয়া এক্সাম হ'ব আৰু তেওঁলোকে ফৰ্ম ফিল আপ কৰিব লাগিব। কিছু দিনৰ পিছতেই তেওঁলোকৰ যিহেতু এক্সাম হ'ব সেই নটিচখন তোমালোকক দেখুৱাই দিছোঁ। কোনখন নটিচ তেওঁলোকে জাৰি কৰিছিলে, ইয়াতে এখন নটিচ দিছে তেওঁলোকে দেখিবলৈ পাইছা। As per the approval of the meeting of the board 23rd May 2022, the Board of Secondary Education Assam has decided to hold the compartmental examination for those candidates who could not come out successful in HSLC AHM examination 2022 if found necessary. ইয়াত কোৱা হৈছে যে 23rd অৰ্থাৎ 23 মে তাৰিখে এখন মিটিং পাতিছিলে। যিসকল ছাত্ৰ ছাত্ৰী HSLC অৰ্থাৎ মেট্ৰিকত পাছ কৰা নাই তেওঁলোকৰ কাৰণে এটা সিদ্ধান্ত লৈছিলে তেওঁলোকে 23 মেত যে তেওঁলোকে এটা কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন পাতিব যোনে পাছ কৰা নাই HSLCত। তাৰপিছত কোৱা হৈছে কেণ্ডিডেট হু হেভ ফেইল ইন HSLC AHM examination 2022 in maximum 3 subjects and obtain minimum 70 marks in aggregate will be eligible to appear in the compartmental examination in single chance. The candidate appearing in compartmental examination has to secure 30% marks in the subjects appeared in the compartmental examination and his total marks must be 180 or above to come out successful. All successful candidates will be eligible to take admission in higher classes in the same academic year. ইয়াত কোৱা হৈছে যে তিনিটা সাবজেক্টত যিসকল ছাত্ৰ ছাত্ৰীয়ে বেয়া কৰিছিলে তিনিটাতকৈ ওপৰত বেয়া কৰা সকলে নোৱাৰিব, তিনিটা সাবজেক্টত বেয়া কৰা সকলেহে পাৰিব। আৰু লগতে তেওঁলোকৰ অবটেইন মিনিমাম মাৰ্ক হ'ব লাগিব 170 আৰু তাৰ মাজত হ'ব লাগিব 180ৰ মাজত। 170ৰ পৰা ওপৰত আৰু 180ৰ পৰা তলত, অৰ্থাৎ 170 আৰু 180ৰ মাজত হ'ব লাগিব, বা 180 হ'লেও হ'ব 170 হ'লেও তেওঁলোকে মেক্সিমাম নাম্বাৰ যদি সিমান থাকে 180 বা 170 তেনেহ'লে সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটো দিব পাৰিব। এই নটিচখনৰ তলতে কেইটামান গুৰুত্বপূৰ্ণ কথা তোমালোকৰ বাবে আগবঢ়াইছে। ইয়াত দেখিবলৈ পাইছে দ্য কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2022 ছিংগল চান্স উইল কমেন্স ইফ ৰিকুৱাৰ্ড। দ্য ডেট এণ্ড শ্বেডিউল উইল বি নটিফাইড এট এ লেটাৰ ষ্টেজ। ইয়াত কোৱা হৈছে যে প্ৰয়োজন হ'লে কম্পাৰ্টমেণ্টেল পৰীক্ষা আৰম্ভ হ'ব কিছু দিনৰ পিছতে সময়সূচী তেওঁলোকে ঘোষণা কৰিব বুলি কৈছে। তাৰপিছত কৈছে দ্য এক্সামিনেশ্যন ফিজ ৰেজ 300 rupees, অৰ্থাৎ তোমালোকৰ এক্সামিনেশ্যন ফিজ ল'ব তেওঁলোকে 300 rupees এড কৰি দিছে। 300 টকা তোমালোকে পে' কৰিব লাগিব যেতিয়া ফৰ্ম ফিল আপ কৰা। অনলি শ্বেল হেভ টু বি পেইড ফৰ ইচ ছাবজেক্ট থ্ৰু ছিষ্টেম জেনেৰেটেড চালান অফ আছাম কোঅপাৰেটিভ এপেক্স বেংক LTD এণ্ড ৰেজ 100 rupees অনলি এজ চেণ্টাৰ পাৰ ষ্টুডেণ্ট। মানে এটা ছাবজেক্টত 100 টকাকৈ তোমালোকে পে' কৰিব লাগিব। তো মুঠতে 300 টকা তোমালোকৰ খৰচ হ'ব এই এক্সামিনেশ্যনটো দিওঁতে। তাৰপিছত একেবাৰে তলত তোমালোকে এটা অপশ্যন দেখিবলৈ পাইছা যিটোত কৈছে যে তোমালোকৰ যিখন মাৰ্কশ্বিট হ'ব সেইখন মাৰ্কশ্বিট তোমালোকৰ নতুনকৈ এখন মাৰ্কশ্বিট দিব এই কম্পাৰ্টমেণ্টেল এক্সামটো দিয়াৰ পিছত। তো তোমালোকৰ ইমানেই জানিবলগীয়া আছিল যে 170ৰ পৰা 180ৰ মাজত যিসকল ছাত্ৰ ছাত্ৰী আছে নাম্বাৰ পাইছে তেওঁলোকে দিব পাৰিব, আৰু তিনিটা ছাবজেক্টত বেয়া কৰা ছাত্ৰ ছাত্ৰীসকলে দিব পাৰিব এই এক্সামটো। তো 300 টকা তোমালোকৰ খৰচ হ'ব এই এক্সামটো দিয়াৰ কাৰণে। তো কিছুদিনৰ পিছতেই ঘোষণা হ'ব যে কেতিয়া এক্সামটো হ'ব, কেনেকুৱা ধৰণে পাতিব, কেতিয়া ফৰ্ম ফিল আপ কৰিব লাগিব। তো ভিডিঅ'টিৰ জৰিয়তে ইমানেই জনাবলগীয়া আছিল। যদি এই ভিডিঅ'টি ভাল লাগিলে এটা লাইক কৰি দিব, আৰু যদি সেই চেনেলত প্ৰথমবাৰ কাৰণে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ নটিফিকেশ্যন বেলটো প্ৰেছ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।